কৰিমগঞ্জৰ বানপানী ভয়াৱহ ৰূপ লৈছে। গাঁও চহৰ সকলোতে এতিয়া পানী আৰু পানী। দক্ষিণ কৰিমগঞ্জত নতুন নতুন এলেকা বানৰ কবলত পৰিছে। পাঠাৰকান্দিত খাদ্য সামগ্ৰী বিতৰণক লৈ অভিযোগ উত্থাপন হৈছে বিধায়কৰ বিৰুদ্ধে। ইফালে পৰিস্থিতি বুজ ল'লে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলক্ষ দে পুৰকায়স্থ আৰু দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে। কৰিমগঞ্জত এতিয়া মানুহৰ ভৰসা হৈছে নাও। মুঠৰ ওপৰত সকলোতে এতিয়া পানী আৰু পানী। কৰিমগঞ্জৰ পৰা অৰবিন্দ দাস।